যদিও ওলাই আহিছো মুখত মাস্ক ব্যৱহাৰ কৰিছো। এইখন হৈছে মই পঢ়া বিদ্যালয়খন আৰু এই চাৰিওফালৰ পৰিৱেশ। বিদ্যালয়খনৰ গলিটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বিদ্যালয়খন এইখন হৈছে পুৰণা স্কুলখন, তাৰপিছত এইখন নতুন স্কুলখন। মই পঢ়া বিদ্যালয়খন। আপোনালোকক মই পঢ়া বিদ্যালয়খনৰ শ্ৰেণীকোঠাবোৰ দেখাম। প্ৰথমে মই দেখাইছো এখন ৱাল মেগাজিন। এইখন হৈছে ৱাল মেগাজিন। ৱাল মেগাজিনখনৰ নাম হৈছে কুহি। আহকচোন চাও ইয়াত কি কি লিখা আছে। বিভিন্ন ধৰণৰ কবিতা, তাৰপিছত মহৎ লোকৰ বাণী, হাহু আহা এইবোৰ লিখা আছে। এইবোৰ কবিতা লিখা আছে বহুতো। তাৰপিছত ইয়াত লিখা আছে বিজ্ঞান সুলভ চিন্তাধাৰা, যিটো কুমাৰ লেখাৰ বিচাৰি লিখিছে। এয়া খুব ধুনীয়াকৈ বনাইছে। আৰু বাকী এতিয়া আমি বাকীবোৰ শ্ৰেণীকোঠা দেখাবলৈ যাম। ইয়াত এটা CC কেমেৰা লাগি আছে। শিক্ষক শিক্ষয়িত্ৰী জিৰণি কক্ষ। তাৰপিছত এয়া হৈছে 10ম শ্ৰেণী। তাৰপিছত এয়া হৈছে 9ম শ্ৰেণীৰ শ্ৰেণীকোঠা। এইদৰে 8ম শ্ৰেণীৰ শ্ৰেণীকোঠা আছে আৰু সেইফালে 7ম শ্ৰেণীৰ শ্ৰেণীকোঠা আছে। এইদৰে সকলোতে CC কেমেৰা লাগি আছে। আগফালৰ পৰিৱেশটো চাওক, কিমান ধুনীয়া পৰিৱেশ, সেউজীয়া সেউজীয়া সেউজীয়া। এইটো কাৰ্যালয় আৰু ইয়াত এটা ডাষ্টবিন আছে। ইয়াত 3য় শ্ৰেণী। ইয়াত জাননী এখন আছে, চিপছ, কেক আদি পেকেটজাতীয় বস্তু নানিব। সেইবিলাক শ্ৰেণীবিলাক আছে। তাৰপিছত ইয়াৰ মই কাষৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। বিদ্যালয়খনৰ বাগান বাগান, চাৰিওফালে বাগান, খুব ধুনীয়া পৰিৱেশ। তাৰপিছত সেইখন হৈছে পুৰণা স্কুলখন, মানে সেইখন স্কুল ভাঙিলে এই পকা স্কুলখন বনালে। এতিয়া গছজোপা দেখিছেনে, ইমান ধুনীয়া লাগিছে, গুলপীয়া ৰঙৰ। বলকচোন সেই গছজোপাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। ইমান ধুনীয়াকৈ ফুল ফুলি আছে চাওকচোন। তাৰপিছত এইজোপা হৈছে বকুল গছ। আমাৰ প্ৰিন্সিপাল মেমে ৰুইছিলে এই গছজোপা। তাৰপিছত এয়া গছ গছনি, এইখন স্কুলৰ কাষে কাষেও গছ গছনি আছে। স্কুলখনৰ পুৰণা হৈ গৈছে স্কুলখন। এয়া বকুল ফুলিছে। আমাৰ মেমে ৰোৱা বকুল গছ এইবাৰ প্ৰথম ফুলিছে।
গছ বকুল ফুল বোলে বৰ ধুনীয়া গোন্ধ ওলায় ঢেৰ বকুল লাগিব ইয়াতে এতিয়া মই আপোনালোকক এই পুৰণা স্কুলখন দেখাইছো ইয়াত ডেস্কবোৰ আছে কিন্তু ইয়াত পঢ়োৱা নহয় এতিয়া নতুন স্কুলখনতে পঢ়োৱা হয় আছে আৰু এইখন হৈছে আমাৰ নতুন স্কুলখন যিহেতু এতিয়া স্কুল বন্ধ কোনো ষ্টুডেণ্ট স্কুললৈ অহা নাই কিন্তু গৰুৱে আহি ইয়াত শিক্ষা গ্ৰহণ কৰি আছে গোটেই গোবৰ চাৰিওফালে এতিয়া আমি স্কুলৰ পৰা যাওঁগৈ স্কুলখনক বাই বাই দি থৈ যাওঁ বাই বাই স্কুল আমি ওলাই যাওঁ স্কুলখনৰ বাহিৰৰ পৰিৱেশটো এয়া চাৰিওফালে বাগান 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 এইখনে হৈছে আমাৰ বিদ্যালয় বাই বাই এতিয়া আমি অকণমান আগলৈ গৈ চাওঁচোন বলক আমি স্কুটিত এতিয়া বৰ্তমান মায়ে স্কুটি চলাইছে মই পিছফালে উঠি উঠি গৈ আছো পিছফালৰ ৰাস্তাটো চব খেতি পথাৰ হৌ নৈখন দেখিছেনে সেই নৈখনত জাল এখন পাতি থোৱা আছে সেই জালখনৰ নাম কোনে কোনে জানে বাৰু এতিয়া এই ঘৰটো যে দেখিছে এই ঘৰটো হৈছে মুগা চুমনি ঘৰ আমি আহি আহি পালোহি এখন দলং ইয়াতে এখন জাল পাতি থোৱা আছে হয়খন দেখিছেনে সেইখন জালখন দেখা পাইছেনে
দলংখনৰ ওচৰ পালোহি এই দলংখন দেখিছে নহয় সেই দলংখনেৰেদি খোজ কঢ়া মানুহবোৰ অহা যোৱা কৰে আৰু এই দলংখনেৰেদি গাড়ী মটৰবোৰ অহা যোৱা কৰে বাকী এনেকুৱা পৰিৱেশত থাকিবলৈ পালে খুব ভাল লাগে নহয়নে মই আৰু এটা বস্তু দেখিবলৈ পাইছো আপোনালোকক দেখাম সেইখন দেখিছেনে কলগছৰ পৰা বনোৱা ভূ মই অলপ ওচৰৰ পৰা দেখাম সেইখন হৈছে ভূ এতিয়া আৰু বেছি দেৰি নকৰোঁ এতিয়া আমি ঘৰলৈ যাওঁ